আজি আমাৰ মাজত উপস্থিত থকা সাংবাদিক বন্ধুসকল, কেইবাটাও বিদেশী বা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি বিষয়ে আজি আপোনালোকৰ জৰিয়তে আমাৰ বক্তব্য আমি দাঙি ধৰিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ লগত গণৰক্ষা পাৰ্টীৰ ৰাষ্ট্ৰীয় ছেক্ৰেটাৰী ডাঙৰীয়া আছে, লগতে আমাৰ নৱবৰ্মন ইয়থ ছেক্ৰেটাৰী ডাঙৰীয়া আছে, আমাৰ অযোধ্যা জবৰৰ প্ৰেচিডেণ্ট ডাঙৰীয়া আছে। বিশেষভাৱে আজি বিটিআৰ চুক্তিৰ এটা ৰিভিউ হৈ আছে, ৰিভিউ মানে প্ৰগ্ৰেছ সম্পৰ্কত। শেহতীয়াভাৱে কেইবাখনো জিলাৰ লগত টাউনপুৰ জিলা ইয়াৰ পৰা কাটি দিয়া হৈছিল, আৰু তাত এটা ঘটনা হৈছিল যে বিভিন্ন জিলাবিলাকত কিছুমান গাঁও সংলগ্ন কৰা হৈছিল। এইধৰণে বাক্সা জিলাত বা ওদালগুৰি জিলাত কেইবাখনো নন বিটিচিৰ পৰা আনি কিনে গাঁওখন সোমাই দিয়া হৈছিল। আৰু সেই বিটিআৰ চুক্তিৰ প্ৰায় ৩ বছৰ বৰ্ষ হ'ব গৈ আছে, তাৰ সম্পৰ্কত ৰিভিউ আছে। ঠিক আলোচনা যোৱাৰ আগতে আমাৰ আফচুৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈ গৈছে যে তেওঁলোকে গাঁওটো কিমানখিনি সোমাব পাৰে বা কি হ'ব পাৰে সেইটোহে কথা পাতিব, কিন্তু গাঁও যে ওলাব লাগে সেই কথা তেওঁলোকে নাপাতে। এই সম্পৰ্কত আমি পাৰ্লিয়ামেণ্টত বক্তব্য ৰাখিছিলোঁ, সেইকাৰণে আপোনালোকক আমি কথাখিনি স্পষ্ট কৰিব বিচাৰিছোঁ যে ডিলিমিটেশ্যন হোৱাৰ আগতে যদি গাঁওখিনি, যিখিনি গাঁও নিয়মমতে সোমাব পাৰে সোমাব লাগে, আৰু যিখিনি গাঁও য'ত তেনেকুৱা ধৰণৰ জনজাতীয় লগ নাই বা বড়োলোক নাই সেইখিনি গাঁও কাটিব লাগে। আমাৰ ষ্টেণ্ড ক্লিয়াৰ। আমি অসম চৰকাৰ, ভাৰত চৰকাৰ, আমি এইখিনি দাবী আমাৰ এতিয়াও আছে আৰু ভৱিষ্যতো থাকিব যে এই গাঁওখিনি কটন হ'ব লাগে। তাৰপিছত ইয়াত ডিলিমিটেশ্যনটো হওক। এতিয়া ডিলিমিটেশ্যন সম্পৰ্কত যিখিনি কথা ওলাই আছে যে কোকৰাঝাৰ সমষ্টিটো ভাগ হ'ব বা বিটিআৰ 2টা সমষ্টি হ'ব, এই বিষয়ত যেতিয়া আনুষ্ঠানিক প্ৰচেছবিলাক আগবাঢ়িব তেতিয়া আমি নিশ্চিতভাৱে এই কথাখিনি আপোনাক অৱগত কৰিম। কিন্তু আমাৰ আজি ষ্টেণ্ডটো এইটোৱেই যে কমচে কম গাঁও গঠনৰ বা গাঁও ইনক্লুডৰ বিষয়টো ডিলিমিটেশ্যন আগতে শেষ হ'ব লাগে, নহ'লে এইটো কিন্তু ভৱিষ্যতলৈ পেণ্ডিং হৈ যোৱাৰ চান্সটো আছে। দ্বিতীয়তে যোৱা 6 তাৰিখে ৰাতি আমাৰ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিটিচিৰ EM হিতেশ বসুমতাৰী ডাঙৰীয়াক অস্ত্ৰসহ এৰেষ্ট কৰা বুলি বাতৰি এটা পাইছিলোঁ। এই বাতৰিটো এইটো কাৰণে গুৰুত্বপূৰ্ণ যে যদি সঁচাকৈ বন্দুকটো তেওঁৰ হাতত উদ্ধাৰ কৰা হৈছে, যে আজিও বিটিচিৰ ৰাজনৈতিক নেতাই হওক বা সৰ্বসাধাৰণ মানুহৰ মনত অস্ত্ৰৰ প্ৰতি যিটো ধাউতি, সেইটো কিন্তু এতিয়াও আছে, এইটো কিন্তু শুভ লক্ষণ নহয়। আৰু ইতিমধ্যে আমি যি ধৰণৰ চৰ্চৰ বা যি ধৰণে আমাৰ বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক আহিছে, এই বিষয়টোলৈ কিন্তু যথেষ্ট বড়ো সমাজ যথেষ্ট মানে অলপ চেণ্টিমেণ্টেল হৈ আছে। আমি বিটিচিত এটা স্থায়ী শান্তি গঢ় কৰিছিলোঁ, যাৰ কাৰণে আমি অস্ত্ৰ শস্ত্ৰ সলনি এখন ৰাজনৈতিক যুঁজ ইয়াত আৰম্ভ কৰিছিলোঁ। অৰ্থাৎ আমি MP হিচাপে জয়ী হৈছিলোঁ, হয়তো আমি MLA বা MCLত আমি সেইমতে আমি কৰিব পৰা নাছিলোঁ। তাত কিন্তু আমাৰ আফচোচ আছে, কিন্তু আমি কেতিয়াও কোৱা নাই আমাৰ মানুহখিনিক যে আপোনালোকে বন্দুক ধৰক, আপোনালোকে আন্দোলন কৰক। আমি এটা কথাই কৈছোঁ যে বিটিচি ৰাইজৰ সমস্যাখিনি সমাধানৰ এটাই পথ আছে, ৰাজনৈতিক পথ। আজি মাটি বাৰীকে আদি কৰি যিখিনি ইছ্যু আছে, ভাষাৰ ইছ্যু আছে, সংস্থাপনৰ ইছ্যু আছে, এই বিষয়খিনি যদি আমি ৰাজনৈতিক বাৰ্গেনিং কৰি কেনে কৰিব পাৰোঁ, তেতিয়াহ'লে কিন্তু ইয়াত এনেকুৱা ধৰণৰ আৰু কোনো বন্দুক বাৰুদৰ কথাটো নাহিব। সেইকাৰণে যিসকলে এই ধৰণৰ কথাবিলাকৰ কাৰণে আকৌ বন্দুকৰ প্ৰতি আকৰ্ষিত হৈছে, তেখেতসকলক মই অনুৰোধ, যদি আপোনালোকৰ বিজেপি বা এই চৰকাৰবিলাকৰ ওপৰত ভৰসা নাই, আপোনালোকে নৱশৰণীয়া বা GSP বা আমাৰ টীমৰ লগত লগ লাগক। আমি আহি থকা দিনত বড়ো অবড়ো হওক বা ট্ৰাইবেল জেনেৰেলৰ যিখিনি বিষয়, আমাৰ মাজত আলোচনা বিলোচনাৰ জৰিয়তে এটা মীমাংসা আমি কৰিব পাৰিম। ইয়াত কোনো ৰাষ্ট্ৰীয় বা তেনেকুৱা ধৰণৰ ৰাজনীতি, বেলেগৰ ৰাজনৈতিক পাৰ্টি নহ'লেও চলিব। নহ'লে যদি মধ্যভোগীবিলাক দিয়া হয়, কাৰণ বিটিচিৰ এটা কথাৰ কাৰণে আৰু শূন্য হৈছে লগ, যে আহু কাণে পহু কাণে ওলাইছে যে কাৰ্বি আংলং হওক, বিটিচি হওক, আগৰ চৰকাৰৰ যিখিনি ক্ষমতা আছিল সেইখিনি অলপ দিছপুৰে কুক্ষিগত কৰা বুলি এটা কথা ওলাই আছে। বা বহুতে ক'ব খোজে যে হাগ্ৰামাৰ দিনত চাৰিওপিনৰ পৰা যিহেতু চৰকাৰখন এটা এক্টিভ হৈ আছিলে, মানুহৰ নিজৰ মাজত এনেকুৱা ধৰণৰ কিবা থাকিলেও এই কথাটোলৈ আপত্তি নাছিল যে বিটিচি কেনেকে চলিছে, কি চলিছে, মুঠতে বিটিচিত যেন এটা মানে তেওঁলোকে এটা স্পেচিয়েল এটা মানে সুবিধা বা অথৰিটি এটা এনজয় কৰি আছিলে। এই সম্পৰ্কত
মই অসম চৰকাৰ ভাৰত চৰকাৰ গৃহ বিভাগ মানে এই বিষয়টো তেওঁলোকে চাওক যে BTC যদি সঁচাকে তেওঁলোকে দিছিলে যে BTC শক্তিশালী কৰাৰ ক্ষেত্ৰত কিমানখিনি কি দিব পাৰে এইখিনি দিব লাগে তাত আমাৰ কোনো দ্বিমত নাই কিন্তু ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে যে ভাৰতৰ নাগৰিক হিচাপে অসমৰ নাগৰিক হিচাপে বা BTCৰ নাগৰিক হিচাপে তেওঁলোকে কিন্তু সুবিধাখিনি ভাগটো পোৱাটো দৰকাৰ আৰু আহি থকা দিনত এই উদ্দেশ্য আগত ৰাখিয়ে আমি অকল BTCত নালাগি কেনে আমি বাহিৰতো এই ধৰণৰ কুচকাচখিনি আৰম্ভ কৰি আছো যাতে আমাৰ হাতটো শক্তিশালী হয় আমি যাতে ইয়াৰ মানুহখিনি গৈ অকল BTC নহয় বাহিৰতো আমি ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত হ'ব পাৰো চাওক যে বিশেষকৈ এতিয়া আমাৰতো MP MLAত কোনো এলায়েন্সে নাই তথাপিতো BTC এটা কাউন্সিল থকাৰ কাৰণে বা এটা হেৰি থকাৰ কাৰণে বহুতে ক'ব খোজে যে আমি বিজেপিৰ লগত বা চৰকাৰৰ লগত আছো এই চৰকাৰ সিদ্ধান্তত আমি মুঠেও নাই কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে যে বৰদোৱাত যেতিয়া ইলেকশ্যন কৰিছিলে কোৰ্টে কৈ দিলে যে এইটো ইলিগেল হৈছে ঠিক তেনেকে গৰুসুতিত হৈছিলে তাতো সংস্থাপন দিব লগা হ'ল আকৌ তেনেকে খ্ৰীষ্টানৰ ওপৰত কিছুমান কথা হৈছে ইভেন জনজাতীয় লোকসকলক যিসকল খ্ৰীষ্টান হৈছে তেওঁলোকক আকৌ তেওঁলোকৰ জনজাতি মানে সেইটো কাটাৰ কথা কৈছে এই ধৰণৰ যিবিলাক বিভ্ৰান্তিমূলক কথা এই কথাবিলাক কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ পৰিস্থিতি কিন্তু এটা সৰ্বনাশ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেইকাৰণে আমি ক্লিয়াৰলি ক'ব খোজো এই চৰকাৰৰ কোনো সিদ্ধান্ত পাতত আমি নায়ে ইভেন যিটো কাউন্সিলৰ কথা আহিছে অলৰেডি আমাৰ মাজত সিদ্ধান্ত হৈ আছে কেৱল সময় আৰু হেৰি কথাটো আছে কাৰণ আমাৰ কিছুমান ইয়াতে যিসকল কৰ্মী আছিলে তেওঁলোকে বিভিন্ন কাৰণত তাত এটা ইনভলভ হৈ গৈছে গতিকে তেওঁলোকক আমি সময়সীমা এটা কৈছো যে ইমানখিনি সময়ত আপোনালোকে যি ভেজাল আছে সেইবিলাক মাৰি লওক আমি অতি শীঘ্ৰে সিদ্ধান্ত লোৱাৰ দৰকাৰ আছে কাৰণ আমি বিচাৰো BTC অসম বা ভাৰতবৰ্ষত ৰাজনৈতিকভাৱে যুঁজাজি কৰক কিন্তু ৰাজনৈতিক অস্ত্ৰ হিচাপে লৈ কেনে আৰু আমি ক্ষতি কৰাটো আমি নিবিচাৰো বা এই ধৰণৰ পৰিৱেশ এটা আমি নিবিচাৰো মই ভাবো BTCৰ এটা নহয় হাজাৰটা সংগঠন বনাব পৰা পৰিস্থিতি আছে কাৰণ ইয়াত এনেকুৱা ওচৰতে ভূটান আছে ওচৰতে অৰুণাচল বৰ্ডাৰ আছে ওচৰতে নাগালেণ্ড আছে ওচৰতে মানে ম্যানমাৰ আছে কেইজনমান জংগলত সোমাই কেৱল ষ্টেটমেণ্ট দিলে হ'ল যে আমি এইটো কৰিম আৰু ইয়াত এনেকুৱা বহু অভিজ্ঞ মানুহ আছে যিসকলৰ স্কিল আছে বন্দুক চলানোৰ ক্ষেত্ৰত বম বাৰুদ বনোৱাৰ ক্ষেত্ৰত যিকোনো টাইমতে ঘটাই দিব পাৰে মই সেইকাৰণে কৈছো যে ইয়াত যদিহে এইটো কি কয় ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ এক্টিভিটিটো বেছিকে হয় ইয়াত যদি মানুহখিনি আকৌ উপলব্ধি কৰে যিসকলে BTC পাইছিল যিসকলে BTR পাইছিলে আকৌ যদি উপলব্ধি কৰে যে আচলতে আমাৰ কষ্ট আমাৰ সংগ্ৰাম অথলে গ'ল সেইটোৰ পৰা কিন্তু এইটো সৃষ্টি হৈছে বহুতে কৈছে এইটো ষড়যন্ত্ৰ এই ধৰণৰ কথাখিনি ওলাইছে মই এই কথাখিনি কৈছো সেইকাৰণে অসম চৰকাৰ ভাৰত চৰকাৰ কৈছো যে এই ধৰণৰ চেণ্টিমেণ্টটো আপোনালোকে অনা কৰা দৰকাৰ যেনেকে কৈ দিয়া হ'ল গোটেই BTC লৈ ল'ব আনকি MP কেইটাও মানে ইতিমধ্যে কোকৰাঝাৰ ST নহয় বুলি এটা বিৰাট হাল্লা চলি গৈছে গতিকে এইটোৰ পিছত মানুহখিনি অট'মেটিকলি যথেষ্ট শংকিত ভয় খাইছে ইভেন আমাৰ মানুহখিনি ভয় খাইছে যে এনেকুৱা পৰিস্থিতি হয় য'ত আমি বহুত কষ্ট কৰি এজন MP জিকাই এটা পৰিস্থিতি আনিছিলো তাত আকৌ এইসকলে ক্ষমতা ল'ব যায় কেনে এইখিনি কাম কৰিছে মই সেইকাৰণে অনুৰোধ কৰিছো যে তেওঁলোকে কমচে কম BTCৰ পৰা অলপ বাহিৰত থাকক ইয়াত যদি তেওঁলোকে এনেকুৱা এক্টিভিটি চলায় তেতিয়াহ'লে আকৌ সেই ধৰণৰ নিগেটিভ মানে এটা মানে পাৰ্শ্বক্ৰিয়া এটা হোৱাৰ সম্ভাৱনা আছে চাওক এতিয়া মানুহৰ যিটো চেণ্টিমেণ্ট আপুনি দেখিছে যে আজি যদি ইয়াত আকৌ অস্ত্ৰ ধৰাৰ পৰিস্থিতি চৰকাৰৰ কাৰণে হৈছে যে তেওঁলোকে যদি ইমান চুক্তি কৰিলে ইমানৰ সংস্থাপন দিলে তেতিয়াহ'লে আকৌ বন্দুক কেলে ধৰিলে বন্দুক ক'ৰ পৰা পালে গতিকে চৰকাৰখন থকাৰ পিছতে আজি হয় যদিহে এনেকুৱা এটা ইনিচিয়েটিভ লৈছিল ধৰিছে এইটো ভাল হৈছে কিন্তু হয় কিমানক ধৰিব কওকচোন আজি হিতেশ বছৰ ধৰিছে আৰুতো এনেকুৱা হয়তো বহুত আছে মই ক'লো ইয়াত 100টা সংগঠন হ'ব পৰাকে পৰিস্থিতি আছে ইয়াত গতিকে সেইকাৰণে কৈছো মেইনলি এটা আমি পৰিৱেশ এটা বনাব লাগে যাতে ইয়াত থকা মানুহখিনিয়ে তেওঁলোকে নিজৰ মাজতে মিলি এটা পলিটিকেল মানে হেৰিৰ জৰিয়তে যাতে তেওঁলোকে চলিউশ্যনটো আহিব পাৰে আমি সেইটোহে বিচাৰো এইটো যিবিলাক তথ্যপাতি যিবিলাক এক্টিভিটি সেইটোতো প্ৰমাণ কৰিছে যে যেনেকুৱা আমাৰ ভৱেশ কলিতা ডাঙৰীয়াই কৈ দিলে যে আমি সমগ্ৰ BTC লৈ আছো ইভেন কোকৰাঝাৰ মানে আনৰিজাৰ্ভ হ'ব চৰকাৰে এতিয়াও স্পষ্ট কৰা নাই অসম চৰকাৰে কৈ দিব লাগিছিল যে হয় 60 লৈছে আমি কোকৰাঝাৰৰ দুটাৰ ভিতৰত এটা হয়তো আমি হেৰি কৰিম হয় ওদালগুৰি নহয় কোকৰাঝাৰ তেতিয়াতো ইয়াত আলোচনা বিতৰ্কৰ কথাই নাহিলেহেঁতেন আজি আপোনালোকে চাব ছচিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি ইভেন হিতেশ বছৰে ধৰাৰ পিছত যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া আপুনি যদি চাই তাত দেখিব প্ৰায়খিনি মানুহে এতিয়াও মানে আন্দোলন বা সহস্ৰ পন্থা বা মানে কি কয় মোটামুটি আকৌ বড়োলেণ্ড আন্দোলন ৰিভাইভ কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া যে চলি আছে এই ধৰণৰ এটা মানে কিন্তু আপুনি অনুমান কৰি মানে কি কয় তাৰ পৰা এটা আপুনি এটা কেলকুলেশ্যনো আহিব পাৰে
মই আগতে কৈছিলোঁ যে কেৰেলাই কি বিচাৰিছে, গছামচি সমাজে কি বিচাৰিছে ডাঙৰ কথা নহয়, চেণ্ট্ৰেল ষ্টেটে কি বিচাৰিছে সেইটোহে মূল কথা। আৰু হয়, আজি এনেকুৱা এটা পৰিস্থিতি হৈছে, ময়ো শেহতীয়াভাৱে কিছুদিন আগতে মই খবৰ পাইছিলোঁ যে আগতে চাইনাৰ কোনো ইনভলভমেণ্ট ভূটানত নাছিল, এতিয়া লাহে লাহে ভূটানত তেওঁলোকে এক্টিভিটি বাঢ়িছে। ভূটানৰ হয়তো চৰকাৰৰ এতিয়া তেওঁলোকে ৰাজাধীন নাই, ডেমক্ৰেটিক চৰকাৰ আহিছে, তেওঁলোকে অধিকতকৈ অধিক সাহায্য পায় হেৰি বিচাৰে, এই ধৰণৰ তেওঁলোকৰ টেণ্ডেঞ্চিটো আছে। কিন্তু সেইটো হয়তো অসমত বা ভাৰতবৰ্ষৰ ইণ্টাৰনেল ছিকিউৰিটিটো থ্ৰিটেনিং হৈ গৈছে। ঠিক তেনেকৈ নেপালত আপোনালোকে দেখিছে যে এখন ছ'চিয়েলিষ্ট গভমেণ্ট বা মানে আল্ট্ৰা নেশ্যনেলিজমৰ মাজত এটা মানে তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং হৈ কেনে তাতে এটা চৰকাৰ হৈছে। ঠিক তেনেকৈ বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিটো ইমান ভাল নহয়। অসমত হোৱা এনআৰচি এইবিলাকৰ পাঁচচকীয়াত আৰম্ভ হৈছে। গতিকে এই ধৰণৰ যিটো চিকেন নেক বা ইয়াত যিটো প্ৰায় 3-4খন দেশৰ যিটো মানে 3খন দেশৰ যিটো এটা হেৰি 4খন দেশৰ প্ৰায় বৰ্ডাৰ, গতিকে এই জেগাটোক চেণ্ট্ৰেল এটা ষ্ট্ৰেটেজিকেল পইণ্ট হিচাপে তেনেকুৱা এটা পলিচি নিশ্চিতভাৱে তেওঁলোকৰ মানে চেণ্ট্ৰেলৰ ডাইৰেক্ট অবজাৰ্ভেশ্যন ৰখাৰ কাৰণে এটা প্ৰচেষ্টা চলি আছিলে বা সেইটো ডেভেলপ কৰি গৈ আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ মাজত বহুত বেছি এনেকুৱা বিতৰ্ক কাজিয়া পেচালত নাযায়। আমি আমাৰ কথাখিনি চৰকাৰক আমি জনাইছোঁ চেণ্ট্ৰেলৰ লগত, তেওঁলোকে কিবা এটা পলিচি লোৱাৰ আগতে ষ্টেক হোল্ডাৰ যিমান আছে ইয়াত বড়ো সমাজে কওক, ৰাজবংশী সমাজে কওক, ইভেন তাত থকা কলিতাৰ পৰা আদি কৰি বা বাকী আৰু যিসকল জাতি জনগোষ্ঠী আছে মাইনৰিটিৰ পৰা তেওঁলোকৰ লগত কথা পাতক। ঠিক তেনেকৈ ষ্টেট গভমেণ্ট চেণ্ট্ৰেল কি কয় বেংগল এটা পাৰ্ট আছে, তেওঁলোকেতো কৈছে আগতে যে আমি 1 ইঞ্চিও মাটি নিদিওঁ। আৰু আজিৰ দিনত আমাৰ কেৰেলৰ কৰ্মীসকলৰ যিখিনি খবৰ আহিছে, তেওঁলোকৰ যিমান পাৰে হয়তো সোনকালে, কাৰণ জংঘলৰ বেছি দিন চলিব নোৱাৰা অৱস্থা হৈছে, তেওঁলোকৰ হয়তো অহাৰ এটা পৰিস্থিতি চলিছে, কাৰণ চৰকাৰেও ভাবিছে যদি কেৰেলক কিবাকে তাৰ পৰা ছাইড কৰি আনিব পাৰে, বেলেগ সংগঠন যোৱাৰ আগতে আলফাক কেনেকৈ টেকেল কৰিব তেওঁলোকৰ সেইটো এটা চিন্তা আছে। मोनसे गोजोनथाव खौरां 2023नि असमी मागो दमासि मेलाखौ खुंफुंनो बे समाव साखाफारा क'क्राझारनि थिथागुरि इरागदाव कमिटिनि हलाव फैगौ 10निफ्राय 12 जानुवारिसिम खुंगोन असमी मागो दमासि मेलाखौ आसाम सरकारनि पन्चायत आरो गामियारि जौगाथाय बिफाननि सिङाव क'क्राझार जिल्ला खुंथाय, डिस्ट्रिक्ट मिशन मेनेजमेन्ट इउनिट आरो आसाम स्टेट रुरेल लाइभलिहुड मिशननि बानजायनायाव असमी मागो दमासि मेलाखौ गाब गोनाङै खुंगोन। बे मेलायाव गुबुन गुबुन मुवा बेसाद आरो मागो दमासिनि जाग्रा आदारफोरखौ दिन्थिफुंनायजों लोगोसे मोसानाय बादायलायनायफ्राबो थाजोबगोन। लोगोसेनो असमी मागो दमासिनि मेलायाव बयखौबो बाहागो लानो खावलायहरदों।